সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। আজি সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আপোনালোকলৈ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ঘোষণা নহয় নতুন SOP। আজি ঘোষণা নহয় নতুন SOP। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সদৰি কৰিলে এই কথা। SOPৰ সন্দৰ্ভত আজি অনুষ্ঠিত হ'ব বিশেষ বৈঠক। এই বৈঠকৰ পাছতেই সোমবাৰে ঘোষণা কৰাৰ সম্ভাৱনা আছে নতুন SOP। দ্বিতীয় খবৰটো, ভাৰতত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ 518 গৰাকী লোকৰ মৃত্যু। বিগত 24 ঘণ্টাত ভাৰতত কৰোনাত আক্ৰান্ত হৈছে 41,157 গৰাকী লোকৰ। এই সময়ছোৱাত 42,004 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। 518 গৰাকী লোকৰ মৃত্যু হৈছে বিগত 24 ঘণ্টাত। বৰ্তমানলৈ 40,49,31,715 গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন। কৰোনাত আক্ৰান্ত হৈ এতিয়ালৈকে ভাৰতত 4,13,609 গৰাকী লোকে হেৰুৱাইছে প্ৰাণ। তৃতীয় খবৰটো হৈছে অলিম্পিকৰ গেমছ ভিলেজত কৰোনাৰ প্ৰৱেশ। বহু বাধা বিঘিনি অতিক্ৰমী অলিম্পিক গেমছ অৱশেষত আৰম্ভ হোৱাৰ পথত। কৰোনা ভাইৰাছৰ আক্ৰমণৰ ভয়ত সমিতিয়ে বহু বাধা নিষেধ আৰোপ কৰা স্বত্বেও সংকটমুক্ত হোৱাৰ বিপৰীতে পৰিস্থিতি অধিক জটিল হৈ পৰিছে। শেহতীয়াকৈ অলিম্পিকৰ বৰঘৰতেই প্ৰৱেশ কৰিছে কৰোনাই। শেহতীয়াকৈ অলিম্পিক গেমছ ভিলেজত ধৰা পৰিছে কৰোনাৰ সংক্ৰমণ। অলিম্পিক আয়োজন সন্থাৰ মুখপাত্ৰ মাছ টাকায়াই জনোৱা অনুসৰি ভিলেজৰ এজন কৰোনা আক্ৰান্ত চিনাক্ত কৰা হৈছে। নিয়মিত কৰা স্কিন পৰীক্ষাৰ সময়ত ব্যক্তিগৰাকীৰ দেহত ধৰা পৰে কৰোনাৰ সংক্ৰমণ। ব্যক্তিজন আছিল অলিম্পিক আয়োজক সন্থাৰ সদস্য। এতিয়ালৈকে ব্যক্তিজনৰ সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই অলিম্পিক আয়োজক সমিতিয়ে। আৰম্ভণিৰ আগতেই গেমছ ভিলেজত কৰোনাৰ প্ৰৱেশক লৈ চিন্তিত হৈ পৰিছে অলিম্পিক আয়োজক মণ্ডলী। 4 নম্বৰ খবৰটো হৈছে চৰকাৰৰ বিৰুদ্ধে সৰব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। চিণ্ডিকেট মূল্য বৃদ্ধিৰ পৰা বাজেটক লৈ তীক্ষ্ণ সমালোচনা। চিণ্ডিকেট মূল্য বৃদ্ধিৰ পৰা বাজেটক লৈ চৰকাৰৰ বিৰুদ্ধে তীক্ষ্ণ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। আজি এক সংবাদমেলত লুৰিণজ্যোতি গগৈয়ে দুৰ্নীতিৰ বিৰুদ্ধে বিজেপি চৰকাৰে কৰা তদন্ত ৰাইজক দেখুৱাবৰ বাবেহে বুলি কটাক্ষ কৰে। লুৰিণৰ অভিযোগ প্ৰকৃত তদন্ত কৰি সকলো দোষীক কৰায়ত্ব কৰা হোৱা নাই, বৰং এই চৰকাৰখন চিণ্ডিকেটযুক্ত চৰকাৰলৈ পৰিণত হৈছে বুলি গুৰুতৰ অভিযোগ কৰে লুৰিণজ্যোতি গগৈয়ে। গৰু চিণ্ডিকেটৰ ন্যায়িক তদন্ত দাবী কৰি AGPৰ সভাপতি লুৰিণে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল ৰাজ্যত গৰু চিণ্ডিকেটৰ নামত 1,000 কোটি টকা লেনদেন হৈছে। সেয়ে 2006 চনৰ পৰা গৰু চিণ্ডিকেটৰ তদন্ত কৰাৰ দাবী কৰে AGPয়ে। এই প্ৰসংগত প্ৰধানমন্ত্ৰীলৈও AGPয়ে পত্ৰ প্ৰেৰণ কৰিব বুলি জনায় লুৰিণে। ইপিনে মূল্যবৃদ্ধিক লৈও কঠোৰ সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে। 2016 চনৰ মে' মাহৰ পৰা আজিৰ সময়লৈ বৃদ্ধি হোৱা মূল্য বৃদ্ধিৰ তালিকা প্ৰকাশ কৰি লুৰিণে দেখুৱায় যে মচুৰ দাইল 2016 চনত আছিল 48 টকা আৰু বৰ্তমান মূল্য 100 টকাৰো অধিক। অসমত বছৰি 20% মূল্য বৃদ্ধি হোৱা বুলি তথ্য প্ৰকাশ কৰি লুৰিণে কয়, মূল্য বৃদ্ধিৰ পৰা ৰাইজক সকাহ দিবলৈ কোনো ব্যৱস্থা নাই চৰকাৰৰ। আনহাতে শেহতীয়াকৈ দাখিল কৰা বাজেটখনক উৎপাদনশীলতা শূন্য বাজেট আখ্যা দিয়ে লুৰিণজ্যোতি গগৈয়ে। কৃষি শিক্ষা সন্দৰ্ভত একো পৰিকল্পনা নথকা বাজেটখনক চমক সৃষ্টিকাৰী বাজেট বুলি সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে। পৰীক্ষা মূল্যাংকন পদ্ধতিত আসোঁৱাহ আছে বুলি অভিযোগ কৰি লুৰিণে কয় যে দুৰ্নীতি অনিয়ম হ'ব বুলি পূৰ্বেই অনুমান কৰিছিল AGPয়ে। লুৰিণৰ আহ্বান, প্ৰথমে প্ৰক্ৰিয়াটো নিৰ্ণয় কৰক, তাৰ পিছত আগবাঢ়ক। 5 নম্বৰ খবৰটো হৈছে পিছলা মানুহ ষ্টুণ্টমেনৰ পিছত কলা মানুহৰ আতংক। ৰাইজে ধৰি গতালে সন্দেহজনক ব্লেকমেন। কলা মানুহৰ আতংকৰ মাজতে বঙাইগাঁৱৰ বৈতামাৰীত চাঞ্চল্যকৰ ঘটনা। কলা মানুহৰ ভয়ত পোহৰা দি থকা লোকে আটক কৰিলে এজন সন্দেহজনক লোকক। পৰৱৰ্তী সময়ত স্থানীয় লোকসকলে কাৰ্থপাৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত লোকজনক আৰক্ষী চমজাই দিয়ে।
অপৰিচিত লোকজনে ক'লা পোছাক পৰিধান কৰি গাঁওখনত প্ৰৱেশ কৰাৰ পিছতে ক'লা মানুহৰ ভয়ত পোহৰা দি থকা লোকসকলে কৰায়ত্ব কৰে। আটকাধীন লোকজনৰ লগত আৰু 4জন লোক আছিল বুলিও গাঁওৰক্ষী বাহিনীয়ে জানিব দিছে। যদিও বাকীসকলৰ সংসূত্ৰ উদ্ধাৰ হোৱা নাই, সম্পত্তিৰ লোকজনৰ বিষয়ে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আটকাধীন লোকজনৰ ঘৰ বাংলাদেশত বুলি স্থানীয় ৰাইজে সন্দেহ ব্যক্ত কৰিছে যদিও বৰ্তমানলৈ প্ৰকৃত পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাৰ খবৰ পাই জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই অঞ্চলটোত উপস্থিত হৈয়ে পৰিস্থিতিৰ বুজ লয়। বঙাইগাঁও বিভিন্ন অঞ্চলত ক'লা মানুহৰ আতংক চলি থকাৰ ফলত আৰক্ষী প্ৰশাসনে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ হাতত লোৱা বুলি আৰক্ষী বিষয়াজনে জানিব দিয়ে। আনহাতে গাঁওসমূহতো আৰক্ষী যোগাযোগ কৰি পহৰাৰ ব্যৱস্থা কৰাৰ লগতে যিকোনো পৰিস্থিতিতে আইন হাতত তুলি নল'বলৈ তেওঁ ৰাইজক আহ্বান জনায়। খবৰটো হৈছে, কাম নকৰি কিনি খাব খুজিলে দাম বাঢ়িবই। মূল্যবৃদ্ধিক লৈ এইবাৰ বিধানসভাৰ অধ্যক্ষৰ অদ্ভুত মন্তব্য। আকাশলংঘী মূল্যবৃদ্ধিয়ে জনতাক মাধমাৰ সোধোৱাৰ সময়তে আন এক মাধমাৰ সোধাইছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। যি সময়ত ৰাইজে চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশাবাদী আছিল, সেই সময়তে অধ্যক্ষ দৈমাৰীয়ে কৰিছে অদ্ভুত মন্তব্য। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মূল্যবৃদ্ধিৰ বাবে পাকে প্ৰকাৰে জনতাকহে কৰিলে দোষাৰোপ। বিশ্বজিৎ দৈমাৰীয়ে কয়, মূল্যবৃদ্ধিটো হ'বই, উৎপাদনকাৰীয়ে উচিত মূল্য বিচাৰিবই। মানুহে কাম নকৰি কিনি খাব খুজিলে মূল্যবৃদ্ধি হ'বই। তেওঁ আৰু কয় যে আগৰ দৰে মানুহে ঘৰতে শাক-পাচলি আদি উৎপাদন নকৰা হ'ল আৰু সকলোৱে কিনি খাবলৈ আৰম্ভ কৰাৰ বাবে মূল্যবৃদ্ধি হৈছে। অধ্যক্ষ দৈমাৰীয়ে কয় যে এতিয়া উৎপাদনৰ খৰচ আৰু পৰিবহণ খৰচৰ বৃদ্ধি হোৱাৰ লগতে বিভিন্ন ধৰণৰ খৰচ হয় আৰু কিনি খোৱা সকলেহে ইয়াৰ মূল্য ভৰিবই লাগিব। আনহাতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভতো গতানুগতিক মন্তব্য কৰি দৈমাৰীয়ে কয়, চৰকাৰক ৰাজহ লাগিব। পেট্ৰল ডিজেল য'ৰ পৰা উৎপাদন হয় সেইবিলাকৰ বিভিন্ন ধৰণৰ সুবিধা আছে। ক্ৰুড অইল বাহিৰৰ পৰা আমদানি কৰিব লগা হৈছে, সেয়ে নিশ্চিতভাৱে সকলো বস্তুৰেই দাম লাহে লাহে বৃদ্ধি পাবই। সংবাদ মাধ্যমত এই মন্তব্য কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে অধ্যক্ষ দৈমাৰীৰ মন্তব্য। উল্লেখ্য যে মূল্যবৃদ্ধিক লৈ চৰকাৰী পক্ষৰ পৰা সময়ে সময়ে যি ধৰণৰ চালে বেৰে কোবোৱা মন্তব্য কৰি থকা হৈছে, ইয়াৰ পৰা এটা কথাই স্পষ্ট হয় যে মূল্যবৃদ্ধি ৰোধ কৰাৰ কোনো লক্ষ্য পৰিকল্পনা নাই ৰাজ্য চৰকাৰৰ। ইয়াৰ পূৰ্বে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও মানুহে বেছিকৈ খাবলৈ লোৱা বাবেই কণীৰ মূল্য বৃদ্ধি হোৱা বুলি মন্তব্য